চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 28 নৱেম্বৰ 1867 চনত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা। তেওঁৰ মাতৃৰ নাম আছিল মলমা আগৰৱালা আৰু তেখেতৰ পত্নীৰ নাম আছিল মুক্তাপ্ৰভা। এওঁ জোনাকীৰ প্ৰথম সম্পাদক তথা অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক আছিল। জোনাকীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা এওঁৰ বনকুঁৱৰী নামৰ গীতি কবিতাটিয়েই আধুনিক কবিতাৰ শুভাৰম্ভ বুলি ধৰা হয়। এওঁ জোনাকী যুগৰ সাহিত্যিক আন্দোলনৰ অন্যতম গুৰিয়াল আছিল। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি 1889 খ্ৰীষ্টাব্দত জোনাকী কাকত চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকাশ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে অসমীয়া সাহিত্যৰ তথা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। এওঁৰ ৰচিত কবিতা পুথি হ'ল দুখন, প্ৰতিমা আৰু বিন বৰাগী। প্ৰতিমাত 25টা কবিতা আছে। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমাৰ বিষয়ে এইদৰে কৈছিল: প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। বাঁহীত প্ৰকাশ পোৱা কবিতাৰ সমষ্টিয়ে হ'ল বিন বৰাগী। ইয়াত 12টা কবিতা আছে। এওঁৰ উল্লেখযোগ্য কবিতা হৈছে বনকুঁৱৰী, মাধুৰী, নিয়ৰ, তেজীমলা, অজেয়, নঙতা ফকীৰ, মানৱ বন্দনা, ফুলা সৰিয়হ দৰা। অধ্যাপক অতুল চন্দ্ৰ হাজৰিকাই 1967 চনত প্ৰকাশ কৰা 17টা কবিতা, কেইখনমান চিঠি আৰু 2টা সৰু গদ্য ৰচনাৰ একত্ৰ সংকলন হ'ল চন্দ্ৰামৃত আৰু এইখনেই হ'ল চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা পুথি। নঙতা ফকীৰ কবিতাটো এওঁ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ লিখিছিল। 1918 চনত সাদিনীয়া বাতৰি অসমীয়া উলিয়াইছিল। এই কাকতেই পিছত তিনিদিনীয়া আৰু শেষত দৈনিক অসমীয়াত পৰিৱৰ্তন অৰ্থাৎ ৰূপান্তৰিত হৈছিল। এওঁ প্ৰতিষ্ঠা কৰিছিল আছাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছ লিমিটেড আৰু নিউ প্ৰেছ। 2 মাৰ্চ 1938 চনত গুৱাহাটীত এওঁৰ মৃত্যু হয়।